নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ নতুন এটা ভিডিঅ' লৈ। ব'লকচোন চাওঁ ভিডিঅ'টো কেনেকুৱা কি হয়। আৰু বৰ্তমান ভিডিঅ'টো হ'ল গুৱাহাটী বৈশিষ্ট্য মন্দিৰৰ দুটামান ধুনীয়া ধুনীয়া দৃশ্য আৰু দুখনমান ফটো। চাওঁচোন আহক। এনেকুৱা পৰিৱেশবোৰে বহুত ভাল লাগে আৰু মা ধুনীয়াকৈ বহি আছে। চাওকচোন কি ধুনীয়া এটা পৰিৱেশ। এনেকুৱা পৰিৱেশ খুব ভাল পাওঁ আচলতে। আৰু ফুৰিবলৈ বাৰু গ'লোঁ, কিন্তু ফটো নমৰাকৈতো আহিব নোৱাৰি আৰু ন, কি কয়। সেইকাৰণে ফটো দুখনমান মাৰিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি, আৰু সেইবাবে এই ভিডিঅ'টো বনালোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছোঁ যদি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।